কি বুলি ক'ম ফাৰ্ষ্ট তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম মাই ইউটিউব চেনেল মনো ভাই গান্ধী কিমাননো গেম চেম খেলি থাকিম ধাই ধুই এইহেন গৰমত ভাবিলোঁ আজি অকণমান ধেমালিকৈ কথা চথাকৈ পাতোঁ নে কি তো মানে কি এতিয়া আহিলোঁ দেখিছে আৰু মই দেখাইছোঁ কেমেৰাটো বেক কৰি এইখনেই আৰু কুকুৰে মতি বানপানী কৰি দিয়ে ভেকুলী জাপ মাৰি পাৰ হৈ দিয়ে সৰু সুৰাকৈ আছে আৰু নামত বাগান বুলি আজি আৰু কি ধেমালি কৰিম আৰু দুটামান শব্দৰ কথাই ক'ম নেকি যিকেইটা শব্দ বহুত পাৱাৰ আছে মানে একদম কৰিব নোৱাৰা কাম সেই শব্দ দুটা মানে আমাক পূৰা প্ৰতিটো চেণ্টিমেণ্টৰ লগত পূৰা খাপ খাই যায় সুখ হওক দুখ হওক চবতে খাপ খাই যায় আৰু সেইকেইটা মানে পূৰা পাৱাৰ আছে মানে আজি সেই পাৱাৰটোৰ ফলতে মই আজি ইয়াত বহিবলগীয়া হৈছে কি জানেনে মই পূৰা ধুনীয়া বিন্দাছ গেম খেলি আছোঁ আৰু ঘৰত দেউতাই কৈ আছে বাহিৰলৈ যা মোৰ এইখন কাৰণে সোমাইছে এইখন কাৰণে ওলাই গৈ আছে যেতিয়া অকল কেলা গৈছ নাই বাঢ়িলে লগালগ মোবাইল থৈ মই পাগল হৈ বাঢ়ি হয় নহয় তো আহি গ'লোঁ আৰু সেইটো পাৱাৰতে তো এতিয়া ভিডিঅ'টো আৰম্ভণি কৰোঁ ন মেইন কথাটো মই এতিয়া দুটা বস্তুৱে ক'ম আৰু ধৰি লওক যিকেইটা পূৰা মিলে প্ৰতিটো খোজে মিলে আৰু মানে যেনেকৈ পানী মদৰ লগত মিলে গাখীৰৰ লগতো মিলে চব্জিৰ লগত মিলে মাছৰ লগত মিলে মাংসৰ লগত মিলে ভাতৰ লগত মিলে হয় নে নহয় তেনেকৈতো চব বস্তু চব টাইমতে নিমিলে চাপ'জ আপোনাৰ জেকেটটোতো আপুনি গৰম দিনত পিন্ধিব নোৱাৰে ন নিমিলে কিন্তু দুটামান বস্তু আছে পূৰা মিলে আৰু সেই দুটাৰ মাজত পূৰা মিলো আছে মানে পাৱাৰৰ মিল আছে কৈ আছোঁ কি প্ৰথমটো হ'ল কেলা কেলাটো কৰে নহয় আপোনালোকে কেতিয়াবা খং উঠিলেও হ'লেও কিবা হ'লেও আচ্ছা কেলা এতিয়া চক আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাক মানে শিকায় আৰু কেলা কওঁ মৰ্টন এটা দিম আমিতো মৰ্টনটোৰ লগত কেলা কওঁ ঘৰত কয় যে কেলা নকবি এইটো বেয়া কথা গালি দিয়ে মায়ে তো কেলা ক'বলৈ এৰিলোঁ তো এতিয়া ডাঙৰ হৈ আহি দেখিলোঁ কেলাটোতো বৰ ডেঞ্জাৰ শব্দ এইটো চবৰ লগতে মিলে সুখতো মিলে দুখতো মিলে প্ৰতিটো মুভমেণ্টৰ লগত মিলে আপোনাৰ চাপ'জ আজি আপুনি শুই আছে দিনত পূৰা টোপনি ধৰি আছে কোনোবাই দিলে নহয় ডিষ্টাৰ্ব কৰি তুলি আপোনাৰতো খং উঠিলে কেলা কাম নাই তোৰ উলি দিলে তো খঙততো কেলাটো ওলাই আপোনালোকে কয় নাই খং উঠিলে মই এতিয়া গেম খেলি থাকোঁ কোনোবাই এটা পাছফালৰ পৰা দিলে গাড়ী এখন লৈ খুন্দাই কেলা গাড়ীয়ে মাৰি পেলালে খং উঠি গ'ল হয় নে নহয় ফূৰ্তি লাগিলেও কেলা কেলা মাৰিয়ে পেলালোঁ ইয়াত দুখ লাগিলেও কেলা কোনোবাই আপোনালৈ ফোন কৰিলে এটা মানুহ মৰিবলগীয়া হোৱা নাই আৰু মানুহটো মৰিলে চাপ'জ আপুনি ফোনটো ৰিচিভ কৰিলে কি কেলা মৰিয়ে থাকিলে দুখৰ টাইমতো কেলা কাৰোবাৰ আকৌ ল'ৰা জন্ম হ'ল তো কি হ'ল কেলা আমুকৰ মতা ল'ৰা এটা জন্ম হ'ল নহয় ফূৰ্তিটো কেলা এতিয়া দুটা ল'ৰা এটা ধৰি লোৱা সি পাছ কৰিম বুলি ভবা নাই একদম ঘপকৈ ৰিজাল্ট দি দিলে সি পাছ কৰি গ'ল তো একদম লগৰখিনিলৈ ফোন কৰিছে কেলা মই পাছ কৰি গ'লোঁ নহয় পৰীক্ষা সেই ফূৰ্তিত কেলা তাৰপৰা আকৌ এটা ফেইল কৰি গ'ল 2 নম্বৰ কাৰণে সি আৰু কেলা 2 নম্বৰ কাৰণে ফেইল কৰি গ'লোঁ কেলা সেয়াতো মিলি গ'ল তো এক্সাম্পল দি থাকিলেতো ওলাই থাকিব ভিডিঅ'টো লাম্বা হৈ গৈ থাকিব মোৰনো মুখখন কিমান চাই থাকিব হয় না নহয় তো ছেকেণ্ডটো আহোঁ ছেকেণ্ডটো বিৰাট ডেঞ্জাৰ ছেকেণ্ডটো আপোনালোকে খায়ো কিজানি কিছুমানে নাখাবও পাৰে ছেকেণ্ডটো হ'ল মদ ছেকেণ্ডটো বহুত ডেঞ্জাৰ এইটোতো নকওঁ এইটো চবৰ লগতে মিলে তো ছেকেণ্ডটো হ'ল মদটো আপুনি এইটো মিলা প্ৰীতি প্ৰতিও ক'ব পাৰে কাৰণ সেইটো কেলে প্ৰতীক ক'ব পাৰে সেইটো কৈ আছোঁ আপুনি আজি বোলে কিবা এটা ঘৰত পাতিছে ভাত দিম নে ৰুটি দিম চিন্তা বা আজি হাঁহ মাংস খাব লৈছে এতিয়া হাঁহৰ লগত কি মিলিব এনেতো আমি হাঁহৰ লগত কোমোৰা মিলাই কওঁ কোমোৰা খাওঁ তো ঠিক তেনেকৈ হাঁহ মাংসটো কোমোৰা বাদে বেলেগৰ লগত যদি কিবা মিলাব হয় চিন্তা কৰিবলগীয়া হয়
আকৌ বোলে পাৰ্টিটো ৰুটিয়ে দিম নে ভাতেই দিম নে পায়সে দিম নে চিন্তা হৈ যায়। কিন্তু যিকোনো পাৰ্টিত আপুনি মদটো দি দিয়ক একদম মিলি যাব, এইটো চিন্তা কৰিবলগীয়া নাই মানে চবতে মিলে। আকৌ ইয়াৰ মানে কি মিলা প্ৰীতি প্ৰতীক কেলৈ ক'ব পাৰি কওঁ নেকি? এতিয়া আপুনি 4-5জন লগত ধাবাত সোমালে, তো কি খাবি? চবেই একে খাই কৰি দিলে মদ খাম, পূৰা একতাটো বজাই ৰাখিছে ন, মানে সেইকাৰণে ইয়াক মিলা প্ৰীতি প্ৰতীকো ক'ব পাৰি, পূৰা একতা কৰি ৰাখে মানে লগৰখিনি। তো চবতে মিলে, মানুহৰ প্ৰতিটো চেণ্টিমেণ্টৰ লগতে মিলেও, ফূৰ্তিটো মিলে, দুখতো মিলে, টেনশ্যনতো মিলে, ট্ৰেজেডি হ'লেও মিলে, চবতে মিলে। আপুনি আজি বিয়া পাতিছে, পাৰ্টি দিছে, বেচেলৰ পাৰ্টি মিলি গৈছে। আজি আপোনাৰ গাৰ্লফ্ৰেণ্ড যদি বেকআপ হৈছে, টেনশ্যন, মোক মালটো এৰি থৈ গ'লগৈ, ব'ল মালেই খাওঁগৈ, তাতো মদ মিলি গৈছে। আজি আপোনাৰ কাৰোবাৰ ল'ৰা ছোৱালী জন্ম হৈছে, তাতো ব'ল মাল খাবি, মালটো মিলি গৈছে। আকৌ কোনোবা মৰিছে, মৰিশালিত খৰি দি আছে, ইমান ৰাতি হৈ গ'ল, ইমান ৰাতিটো এনেকৈ থাকিব নোৱাৰি, কিবা অকণমান অনা যাওক, সেয়াতো মিলি গৈছে। মানে এই দুটা বস্তু এনেকুৱাই বস্তু মানে প্ৰতিটো চেণ্টিমেণ্টৰ লগতে মিলে, মানে সুখত মিলে, দুখত মিলে, চবতে মিলে। আকৌ এই দুটাৰ মাজত তামাম মিল আছে। এতিয়া আপুনি কিবা এটা কাম কাৰোবাক কৰিব কৈ আছে, কৰা নাই, কেলাকৈ বোলে আপুনি জোৰকৈ কৰি দিলে, আপুনি কামটো হৈ গ'ল, আচ্ছা। আকৌ সেইটো এটা পাৱাৰ, আকৌ মদটো তেনেকুৱা কি পাৱাৰ এটা আছে নহয়, গম পায়? মদটো আপুনি গাধা মানুহকো খুৱাই দিব, ইংৰাজী ওলাই যাব, এনেকুৱা পাৱাৰ আছে। এই দুটাৰ মাজত আছে পাৱাৰৰ মিল। তো আৰুনো কিমাননো কৈ থাকিম আৰু ন, অকণমান কথা চথা পাতোঁ বুলি ভিডিঅ'টো বনাই আছিলোঁ আৰু আমনি লাগিলে, মানে বাৰীতনো আহি কি কৰিম আৰু, তো চাবলৈ পঠিয়াইছিলে আৰু ঘৰত পাত চাত ওলাইছে নাই। তো আপোনালোকে দেখিলে পাত চাত ওলাইছে অলপ। তো যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব, কাৰণ এইবিলাক একদম ফ্ৰী। এনেতো মানুহে ফ্ৰী বুলি ক'লেচোন একদম যি হ'লেও লাইন পাতি থাকে, সেই ধনী মানুহ সেই 3 টকীয়া চাউলখনৰ কাৰ্ডখনৰ কাৰণে লাগি থাকে। মোৰতো চেনেলটো ছাবস্ক্ৰাইবহে কৰি দিব লাগে ন, কৰি দিব আৰু। তো আকৌ কোনোবা এদিন আহিম আৰু এনেকৈ ধেমালি চেমালি কৰিম, কথা চথা পাতিম আৰু ন, দীঘলীয়া নকওঁ আৰু, ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিওঁ আৰু।